তো গাইছ আজি আমি বিচাৰি ফুৰিছোঁ বেলিটো মানে বেলিটো দেখা নাই কোনফালে বা গ'ল চবফালে বিচাৰি ফুৰিছোঁ পোৱা নাই মোৰ সন্দেহ মামাই বেছিয়ে পেলালে নেকি। হাই ফ্ৰেণ্ডছ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। তো আজি যাম মই নগাঁও মানে মোৰ ল'ৰাটো বাৰ্থ চাৰ্টিফিকেট আনিব লাগে। তো বাৰ্থ চাৰ্টিফিকেট আনিব যাম। যোৱাৰ আগতে মন্দিৰটো সেৱা কৰি লওঁ। এইটো বাবাক সেৱা কৰি ধুনীয়াকৈ আমি এতিয়া যাম আৰু নগাঁৱলৈ। তো যোৱাৰ আগত বাবাক সেৱা কৰি দিছোঁ। তো মন্দিৰ চাতি সেৱা কৰি দিলোঁ। এতিয়া মজাকৈ অলপ ঘৰত ৰখি যাম আৰু তো চাই থাকিব ভিডিঅ'টো একদম কমপ্লিট চাই থাকিব। তো এতিয়া মই ঘৰ আহি পালোঁহি। এতিয়া ভাত খাই পেলাই নগাঁৱত যাম আৰু আপোনালোকে চাই থাকিব একদম ধুনীয়াকৈ চাব আৰু ধুনীয়াকৈ চাব বাৰু লাইক এটা কৰি দিব হয় নহয় আৰু কমেণ্ট কৰিব নাপাহৰিব। কমেণ্টটো বহুতে নকৰে চাই আৰু হৌচকৈ গুচি যায়। কমেণ্ট এটা কৰিলে ভাল লাগিব হয় তেতিয়াহে গম পাম খাই কেনেকুৱা মন হয় নহয়। তো গাইছ আজি আমি বিচাৰি ফুৰিছোঁ বেলিটো মানে বেলিটো দেখা নাই কোনফালে বা গ'ল চবফালে বিচাৰি ফুৰিছোঁ পোৱা নাই মোৰ সন্দেহ মামাই বেছিয়ে পেলালে নেকি। ইমান ক'ৰবাত বিচাৰি আছোঁ পোৱা নাই। মই ভাবিছোঁ ক'ৰবাত মামাই বেছিয়ে পেলালে নেকি আৰু কালি যদি ওলাই এৰালি থৈ দিম কোনেও যাতে নাপায়। আমাৰ ঘৰতে পোহৰ পৰি থাকে ইমান ঠাণ্ডা জেকেট পিন্ধিব লগা হৈছে য'ত আমি হাফ চোলা পিন্ধিয়ে গৈ পাওঁ। এতিয়া জেকেটত পিন্ধিব লাগে বুলি নাই না। এতিয়া আহি মই পাই গ'লোহি নগাঁৱত। এতিয়া যাব লাগিব আৰু আগত নগাঁওখনো আজিকালি বহুত ডাঙৰ হৈ গ'ল। ইফালে সিফালে গ'লে মানে ধৰিব নোৱাৰি জেগাৰ ৰাস্তা অলপ হেৰি হৈ গ'ল। তো মই গৈ আছোঁ এতিয়া মই মেইন জেগালৈ তাত যাম মজাকৈ কাগজ লৈ ল'ম আৰু তো আহি থাকক পূৰা চাই থাকক ভিডিঅ'টো। তো বিচাৰি পালোহি এতিয়া জেগাখিনি মানে ঠাইখিনি। এতিয়া এইখিনিতে সোমাই যাব লাগিব। সোমাই যায় অলপ আগতহে পামগৈ। মানে এড্ৰেছ দিছে হয়নে নহয় কনফাৰ্ম ময়ো নাজানো। তো চাই থাকক আৰু তো মজাকৈ মই বাইকখন ৰখালোঁ। ৰখাই এতিয়া মজাকৈ ফাইলটো লৈ যাওঁ ভিতৰলৈ। সেইটোৱে হ'ল অফিচটো। তাৰ ভিতৰলৈ যাওঁ ভিতৰলৈ যাই মজাকৈ কাগজখন লৈ যামগৈ আৰু নে কি কয়। তো মোৰ কাম হৈ গ'ল। এতিয়া কিবা এটা খাই কৰি ধুনীয়াকৈ আহিলোঁ। মানে ভোক লাগি গ'ল টাইম লাগিলে বহুত জোখতকৈ বেছি টাইম লাগিলে। তো কামটো ক্লিয়াৰ হৈ গ'ল। যিটো কাটে আহিছিলোঁ সেইটো কাম হৈ গ'ল। এতিয়া মজাকৈ বাইকখন ল'ব আৰু যাওঁগৈ। মানুহৰ যেনেকৈ খোৱা বোৱা নহ'লে নচলে ঠিক তেনেকৈ গাড়ীও নচলে। সেয়ে ভাবিলোঁ তেল যেতিয়া শেষ হ'ল তেল অলপ ভৰাই লওঁ তেতিয়াহে সি চলিব হয় নহয়। তেল ভৰাই লৈ ধুনীয়াকৈ আৰু যাম আৰু এসপ্তাহমান হ'ল তেলেই ভৰোৱা নাই। তাকে অলপ তেলটো ভৰাই লওঁ পূৰা ফুল টেংকিও নহয় মানে কি আৰু ঘৰলৈ যেনে তেনে আহিব পৰা অলপ তেল ভৰাই লৈ আৰু যাই থাকোঁ আৰু নে কি কয়। তো মই এতিয়া ঘৰলৈ গুচি আহিলোঁ। যদি মোৰ ভিডিঅ'টো ভাল পাইছে এটা লাইক কৰি দিব। লাষ্টত আকৌ এবাৰ কৈছোঁ লাইকটো কৰি দিব দেই।